হেল্ল' গাইজ, মই আন এটি ভিডিঅ' লৈ আহিলোঁ আজি। আমি মানে কি দাদা, বৌ, বাইদেউ, মই, ভাইটি, তো আমি গোটেইকেইটাই আমি যাম এতিয়া সৰুকৈ পিকনিক। আৰু পিকনিক মানে কি ঘৰতে গোটেইখিনি বনাই লৈ যাম। ইপিনে বৌয়ে আটা মাৰি আছে আৰু ইপিনে মই বনাই আছোঁ। এয়া দেখিছেনে, মাংস বনাইছোঁ, বাহিৰতে বনাই আছোঁ। আৰু আমি গোটেইকেইটাই এঠাইত যাম আৰু ইয়াৰ পৰা লৈ যাই কিনে তাতে ঠাইডোখৰ উপভোগ কৰিম আৰু তাতে অলপ সময় লৈ কেনে তাতেই গোটেইকেইটা মিলি জুলি খাম আৰু আপোনালোকক দেখুৱাই আছোঁ ক'লৈ যাওঁ, কি কৰোঁ। ভিডিঅ'টো চাই থাকিব। আৰু ভিতৰত ইপিনে চলি আছে আয়োজন। এইপিনে বৌয়ে মাৰি আছে আটা আৰু এইটো আলু ভাজি। মাংস আঞ্জা, মাংস মানে নিৰামিষ ভোজিটোৰ কাৰণে আমি আলু ভাজিছোঁ। এয়া দেখিছেনে, পুৰা আয়োজন আৰু সৰুকৈ পিকনিক এটা হ'ব আমাৰ। গাইছ, ইপিনে মোৰ মাংস হৈ গ'ল আৰু ইপিনে বাইদেউ পুৰি আছে লুচি এয়া, আৰু ইপিনে কণী বইল হ'ব দিছোঁ। হৈ গ'ল। ইয়াতে আছে মাংসখিনি, ইয়াতে পেক কৰা হ'ব, ইয়াতে লৈ যাম হটকেছত, গৰম হৈ থাকিব। তো তাতে গৈ পাই আৰু আমি খাম আৰু ন গাইছ। ইপিনে মাংস আৰু ইয়াতে এতিয়া পেক কৰিম মাংসখিনি, ময়ে পেক কৰোঁ। কণী বইল হৈ গ'ল আৰু ইপিনে জকাৰখিনি লৈ ল'লোঁ আমি। গাইছ, ইয়াতো লুচি ল'লোঁ আৰু ইপিনে আছে আইজনীৰ কাৰণে আলু ভাজা, আৰু ইয়াতে আছে কণী, ইয়াতে পাপৰ, ইয়াতে উহা বুট লোৱা হৈছে, আৰু এইটো ফ্লাক্সত আছে চাহ, আৰু ইয়াতে গৰম পানী, আৰু ইপিনে আছে মাংস, আৰু ইয়াতো আছে লুচি। তো আজি পিকনিকটো সৰুকৈ খাম আৰু আমি দেই। গাইছ, আমি পূৰা ৰেডি হৈ ল'লোঁ আৰু গাড়ীখনত দেখাই আছোঁ আপোনালোকক। গোটেইখিনি ইয়াতে ভৰা হ'ল আৰু এখন বিছনা চাদৰ লৈছোঁ আৰু সৰু সৰু বক্সকেইটা লৈছোঁ। ইয়াতে ডিক্কিত লৈছোঁ গোটেইখিনি। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিব লাগে। আমি বহিলোঁ, এতিয়া যাত্ৰা আৰম্ভ হ'ব। ইপিনে সুন্দৰ গীত উপভোগ কৰি আমি গোটেইকেইটাই, এইপিনে ভাইটি চাওঁ, বহি পিনে চাই দি এইটো আইজনী, ইপিনে দাদাই গাড়ী চলাই আছে, আৰু ইপিনে সুন্দৰ পাহাৰখন দেখি নামিলোঁ। আমি আহি পালোঁ। এয়া আমি আহিছোঁ ভূঞাপাৰা। এয়া ইপিনে মানাস কটেজ ভূঞাপাৰা, ইফালে কটেজ আছে, লগ হৈ আছে। আৰু ইপিনে আমি যাম এতিয়া। গাইছ, ইপিনে পিছত জিপচি আহি আছে আৰু এই আগত হাতীও আছে, অলপ দুটা হাতী আছে। জিপচিখন তাতে ৰখি দিলে, চা এইখন। গাইছ, এই টাৱাৰটোত আমি এতিয়া টাৱাৰটোৰ পৰা গোটেইখিনি ভিউ আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা কি, আৰু একদম পাহাৰখন ওচৰতে যেন লাগিছে বহুত। সেইপিনে দাদাহঁতে উঠিলে, এতিয়া আমিও যাওঁ। এই যে মই কৈছিলোঁ হাতী এটা আহিছিল বুলি, এইপিনে একদম দেখাই আছোঁ আপোনালোকক ভালদৰে। ফাইনেলি আহিলোঁ আমি। টিকেটটো চাওক কেনেকুৱা, ইপিনে পুৰা পাহাৰ পাহাৰ, আৰু দেখিছেনে, আৰু ইপিনে হাতীকেইটাই তাতে আছে। এইপিনে ইমান বেছি ভাল নহয় জুমটো বাৰু। আমি আৰু অলপ ওপৰত আহিলোঁ। ইয়াতে পুৰা বহিবৰ কাৰণে চকীও আছে। জিপচি আহি আছে, আৰু ইপিনে পুৰা পৰিৱেশটো চাই লোৱা। আৰু বহুত হাতী আছে ইয়াতে।
ইয়াত 3জন ফৰেনাৰ আহিছে। আমাকো মাৰি দিয়া এটা ফটো। এই 2জন হেণ্ডচাম মণ্ডা এইকেইটা। গাইজ ফটো উঠিলোঁ, বহুত বেছি গৰম কিন্তু আহি বহুত বেছি ভাল লাগিছে। আমি ময়ূৰো দেখিলোঁ, কি ধুনীয়া এটা চাউণ্ড দিছে নহয়। আৰু মোটামুটি হাতী, চাৰিওফালে হাতী আছে আৰু পুৰা গ্ৰীনাৰী, বহুত বেছি ভাল লাগিছে। গাইজ তলত নামি আহিলোঁ এইটোৰ পৰা, আৰু ইয়াতে বহিব ধুনীয়া কৰি, চকী আছে ধুনীয়া কৰি গোটেইকেইটাই, আৰু এইবিলাক ইনষ্ট্ৰাকশ্যন দিয়া আছে কি কি আছে কেনেকুৱা কি। এইখন চাওক, বহি লৈছে। পিন্ধি উৰি আহিছোঁ, কিন্তু এয়া দেখিছেনে সোণাটোৱে পিন্ধি অহা নাই, কাণফুলিটো। এক্সাইটমেণ্টতে তাৰমানে পাহৰি থাকিলোঁ গোটেইখিনি। ওলালোঁ আমি। খাবা আৰু না, দিয়া দিয়া খোৱা আৰু, কোনো নাই অকল আমি। মই খাওঁ, আন্দা খাওঁ এতিয়া। বেতবাৰীৰ কালী মন্দিৰটো এইটো, ইয়াতে শ্যামা পূজা হয়। আমি কিন্তু এতিয়া আহি পোৱা নাই দেই না, আহি পোৱা নাই, চাম পিছত, ফিউচাৰ ভৱিষ্যতে। ঘৰমুৱা হ'লোঁ আমি এতিয়া। ঘৰ আহি পালোঁ আৰু এতিয়া কাপোৰ চেঞ্জ কৰোঁ। আৰু আজিৰ ভ্লগটো মোৰ এইখিনিয়ে আছিল, যিমানখিনি পাৰোঁ দেখালোঁ। কিছুমান বস্তু মিছ হৈ গ'ল বাৰু, কিন্তু উপায় নাই আৰু। আজি ভ্লগটো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আকৌ আন এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।